हेलो बंधुসকল কেনেকুৱা আছে আপোনালোকে মই আশা কৰোঁ আপোনালোকে ভালে আছে আজি আমাৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন গুৱাহাটী গুৱাহাটীত প্ৰকাশিত প্ৰথম পত্ৰিকা কাকতখনৰ নাম কি ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি আসাম মেহিৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে ওয়ান হোৱাট ডেট ইজ স্পৰ্ট ডে সেলিব্রেটেড ইন আসাম অসমত কোন তাৰিখত ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় ইয়ৰ টাইম ষ্টাৰ্ট নাও অপশন এ শুদ্ধ এনসাৰ 17 অক্টোবৰ তাৰিখে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হিমন্ত বিশ্ব শৰ্মা ইজ কাৰেন্টলি দ্য ডেষ্ট চিফ মিনিষ্টাৰ অফ আসাম হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ৰ ডেষ্টম মুখ্যমন্ত্ৰী ইয়ৰ টাইম ষ্টাৰ্ট নাও শুদ্ধ এনসাৰটো হ'ব অপশন বি 15তম মুখ্যমন্ত্ৰী এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ কল্ড লুইট অফ আসাম কাক অসমৰ লুইট বুলি কোৱা হয় ইয়ৰ টাইম ষ্টাৰ্ট নাও শুদ্ধ এনসাৰটো হৈছে সি ৰুদ্ৰ বৰুৱাক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হাউ মানি মেডেলছ ডিড আসাম উইন ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2020 খেলো ইণ্ডিয়া খেলো গেমছ 2020 অসমে কিমান পদক লাভ কৰিছিল ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি 74 পদত লাভ কৰিছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু was the first minister of education of independent India স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী কোন আছিল ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি মৌলানা আবুল কালাম আজাদ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু was the first prime minister of independent India স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ পণ্ডিত জৱাহৰলাল নেহৰু এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ প্লেয়াৰ টু টেক 100 উইকেটছ ইন ৰঞ্জি ট্ৰফি ক্ৰিকেট টুৰ্ণামেণ্ট ৰঞ্জি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি অনুপ ঘটক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু was the first Assamese to hold the presidency of Assam of the Indian Football Association ভাৰতীয় ফুটবল সংস্থাৰ সভাপতিত্বৰ আসন গ্ৰহণ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ নুৰুল আমিন এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাদাৰ অফ স্পৰ্ট ইন আসাম অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি আৰ জি বৰুৱা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য বেচিক অফ ইণ্ডিয়ান কালচাৰ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ বেদসমূহ এতিয়া আমি আজিৰ কাৰণে এটুকুই তো যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ